নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ বেগ এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, তোমালোকে গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত অনা আছে। আজি ভিডিঅ'টো অনা আছে তোমালোকৰ মটিভেশ্যন স্পিকাৰ, ৰাইট। বন্ধু বান্ধৱীসকল, তোমালোকে মোৰ মাতটো অকণমান বেয়া পাব, মানে কি অকণমান ভইচটো মোৰ মাতটো বেয়াও হৈ আছে, কাৰণ মোৰ নিজৰ চৰ্দি হৈছে। সেইটো কাৰণে তথাপিও মই নিজৰ কৰ্মটো কৰি আছোঁ, ৰাইট, কাৰণ কৰ্মই ধৰ্ম, হয়নে নহয়। বন্ধু বান্ধৱীসকল, তোমালোকে আজি গম পাইছে যে মটিভেশ্যন স্পিকাৰ অনা আছে। ফাৰ্ষ্ট তোমালোকক এটা লেচন কৈছোঁ, তোমাৰ আগত তেনেকৈ 3টা বা 4টা লেচন কম, ঠিক আছে। একদম শ্বৰ্ট ভিডিঅ' হয়, শ্বৰ্ট লেচন হয়। তোমালোকে ভালদৰে মনোযোগ দি শুনি যাবা, অ'কে। ফাৰ্ষ্টৰ লেচনটো কি হৈছে যে যেতিয়াই কেতিয়াবা মানে যেতিয়াই আমি স্কুলত যাওঁ, আমাৰ শিক্ষকে বা মাষ্টৰনীয়ে যেতিয়া আমাক কিবা শিকায়, পঢ়ায়, 2 ধৰণৰ ল'ৰা ছোৱালী থাকে, ঠিক আছে। 1 নম্বৰ ল'ৰা ছোৱালী কোন থাকে, যেতিয়া আমি স্কুলত কিবা শিকি আহোঁ, তাৰপিছত ঘৰত আহি শিকি গৈ যেতিয়া টিচাৰে শিকায় আমাক, তাৰপিছত কি হয়, ঘৰত আহি নিজে সেইখিনি কিতাপক মানে যোনখিনি আমি স্কুলত শিকিছিলোঁ সেইখিনিকে ঘৰত আহি নিজে পঢ়ি থাকেহি, ৰাইট। কিন্তু 2 নম্বৰ যোনটো ল'ৰা ছোৱালী, 2টা ধৰণৰ ল'ৰা ছোৱালী থাকে বুলি কৈছিলে। 2 নম্বৰ ল'ৰা ছোৱালী যোনটো থাকে, সিহঁতে কি কৰে, যেতিয়া স্কুলত সিহঁতে শিকি আহে, ঘৰত আহি সিহঁতে কি কৰে, আকৌ সেইখিনি শিকাখিনিয়ে নপঢ়ে, সিহঁতে কি কৰে, উল্টা বেলেগক শিকাব যায়। তেতিয়া কি হয়, এতিয়া তোমাৰ পাৰ্থক্যটো ধৰিব পাৰিছা নাই। ফাৰ্ষ্টৰ ল'ৰাটোৱে কি কৰিছিলে, শিকিছিলে, স্কুলত যেতিয়া যোনখিনি শিক্ষা দিয়ে, যিমানখিনি পঢ়ায়, সেইখিনি আকৌ ঘৰত আহি পঢ়েহি, ৰাইট। কিন্তু 2 নম্বৰ ল'ৰাটোৱে কি কয়, স্কুলত যোনখিনি পঢ়ায় সেইখিনিতো সি বুজিলে, সি কি কৰে, ঘৰত আহি উল্টাকৈ বেলেগক বুজায়। পাৰ্থক্যটো বুজি পাইছে। তেতিয়া কি হয়, মই ফাৰ্ষ্টৰ ল'ৰাটোৰ কথাটো কৈছোঁ, যেতিয়া ঘৰত আহি যোনবোৰ মানুহে আকৌ নিজে পঢ়েহি, সিহঁতে কি হয়, ভাল জব কৰিব পাৰে, ঠিক আছে, ভাল চাকৰি ল'ব পাৰে, কিন্তু সিহঁতে জীৱনত কেতিয়াও ভাল এজন ছাকচেছফুল এণ্টাৰপ্ৰেনিউৰ বনিব নোৱাৰে, ঠিক আছে। 2 নম্বৰ যোনজন ল'ৰা আছিলে, সি কি কৰিছিলে, স্কুলত যোনখিনি শিকিলে, ঘৰত আহি কি কৰে, সেইখিনি উল্টা বেলেগক বুজায়, শিকায়। তেতিয়া কি হয়, তোমাৰ মাইণ্ডত সেই টপিকটো বা যিয়ে নিশিকাইছিলে স্কুলত সেই কথাখিনি একদম ফুল মাইণ্ডত সোমাই যায়, ঠিক আছে। বন্ধু বান্ধৱীসকল, তোমালোকে সেই তেনেকুৱা 2 নম্বৰ ল'ৰা ছোৱালী যোনখিনি আছিলে, সিহঁতি কিহত গুচি যায়, লাইফত কি হ'ব পাৰেগৈ, যে ভাল এজন এণ্টাৰপ্ৰেনিউৰ হ'ব পাৰেগৈ, ছাকচেছফুল, ঠিক আছে। 1 নম্বৰ ল'ৰা ছোৱালীখিনি কি হয়, ভাল জব বা চাকৰি কৰিব পাৰিব, কিন্তু সিহঁতি জীৱনত কেতিয়াও ভাল এণ্টাৰপ্ৰেনিউৰ বনিব নোৱাৰে, ঠিক আছে। ফাৰ্ষ্ট লেচন এইটো আছিলে। ছেকেণ্ড লেচন তোমালোকক কথাটো কৈছোঁ, 2 নম্বৰ। সেইটো লেচন হৈছে কি, যে আমাৰ পৃথিৱীত 99.9% ল'ৰা ছোৱালীক কিহত ধান্দা দিয়ে, জবত ধান্দা দিয়ে, চাকৰিত ধান্দা দিয়ে, হয় নাই। কিন্তু এটা কথা, 99% ল'ৰা ছোৱালী যদি চাকৰিতে ধান্দা দিয়ে, তেতিয়াহ'লে চাকৰি দিয়া মানুহটো লাগিব, হয়নে নহয়। যদি চাকৰি দিয়া মানুহে নাথাকে, চবেই যদি চাকৰিতে ধান্দা মাৰে, তেতিয়াহ'লে কোনে চাকৰি দিব, হয়নে নহয়। যদি আমাৰ গোটেই ইণ্ডিয়া যদি যিমান এতিয়া কি হৈ আছে, গোটেই ইণ্ডিয়াখনৰ বাদ দিয়া গোটেই পৃথিৱীখনে ধৰিছোঁ, ৰাইট। এতিয়া পৃথিৱীখন কেঞ্চেল কৰি ইণ্ডিয়াখনেই ধৰোঁ, অ'কে। আমাৰ ইণ্ডিয়াটো কি হৈ আছে, 99.9% ল'ৰা ছোৱালী অকল জবৰ ধান্দাতে মাৰি আছে, ঠিক আছে। তোমালোকে যদি জবৰ ধান্দাতে মাৰি থাকে, যদি জব দিয়া মানুহ নাথাকে, তেতিয়াহ'লে জব জানো কৰিব পাৰিবা, হয়নে নহয়। তোমালোকে এনেকুৱা হোৱা 99%ৰ পিছত মাজত যোনটো 1% আছে, 1%ত তোমালোকে যাব বিচৰা, তুমি জব দিবলৈ বিচৰা, ল'বলৈ নহয়, দিব বিচৰা। তোমাৰ আণ্ডাৰত তোমাক কিবা কাম কৰি আছে, তুমি উল্টা মানুহক 1-2জন কি 10-20জন মানুহক তুমি জব দিব পাৰিবা, 30-40জন, যিমানজন তোমাৰ ওচৰত আহে সিমানজনক তুমি কি জব দিয়াৰ তোমাৰ কেপাচিটি থাকিব লাগিব, সেইটো লিষ্টত আহিব কৈছে। যদি তুমি সেইটো লিষ্টত আহি যোৱা, তেতিয়াহ'লে কি হৈ যায়, আমাৰ ইণ্ডিয়াখন ছুপাৰ পাৱাৰ বনিবলৈ কোনো মানুহে ৰখাব নোৱাৰিব, ঠিক আছে। কিন্তু আমাৰ এতিয়াও হৈ আছে কি, 99.9% ল'ৰা ছোৱালীয়ে এই জবৰ ধান্দাই মাৰি আছে। কিন্তু তাৰ পৰা মই বিচাৰোঁ যে তোমালোকে 1% ল'ৰা ছোৱালী ওলাই আহা সেই ট্ৰেপটোৰ পৰা, ঠিক আছে। আৰু তোমালোকে নিজে এজন ভাল ছাকচেছফুল এণ্টাৰপ্ৰেনিউৰ বনি মানুহক উল্টা জব দিব পৰা সক্ষম বনাই লোৱা। আৰু তেনেকৈ যদি 1% মানুহ ওলাই আহে, গেৰেণ্টি দিছোঁ, অহা 5-10 বছৰৰ ভিতৰত আমাৰ গোটেই ইণ্ডিয়াখন ছুপাৰ পাৱাৰ মানে অলৰেডি বনি যাব, কোনো মানে ৰখাব নোৱাৰিব, ঠিক আছে। এইটো হৈছে 2 নম্বৰ লেচন। 2 নম্বৰ লেচন আমি কি বুজিলোঁ, যে 99% ল'ৰা ছোৱালীৰ মাজত আমি ট্ৰেপত ফচি থাকিলে নহ'ব। এতিয়া ক'ব গ'লে তুমি যদি 1000টা ভিৰত যদি সোমাই আছা, ঠিক আছে, 1000টা ভিৰত যদি সোমাই আছা, তুমি সেই 1000টা ভিৰৰ মাজত তুমি হেৰাই যাবা, অ'কে। এতিয়া এক্সাম্পল মই একদম নৰ্মেলত বুজাইছোঁ। যেতিয়া আমাৰ বিহু ছিজন আহে, যেতিয়া ডাঙৰ প্ৰগ্ৰেম পাতে ক'ৰবাত, তেতিয়া মানুহ ৰাইজ কিমানখিনি চাবলৈ আহে, হয়নে নহয়, ছিংগাৰক গায়কসকলক, ৰাইট। কিন্তু প্ৰত্যেকজন মানুহৰ এটা মনত থাকে যে এই যে যোনজন ছিংগাৰ আহিছে, গায়ক আহিছে, তেওঁলোকতে গৈ ফটো তোলোঁ, কিন্তু বহুত মানুহে ফটো তুলিব নোৱাৰে। কি কাৰণে, কাৰণ সিহঁতি বনি আছে 1000টা ভিৰৰ মাজত হিচ্ছা, হয়নে নহয়। তুমি যদি নিজৰ স্কিল বনাই, যদি নিজৰ টেলেণ্ট বনাই, যদি তোমাৰ নিজৰ নামেৰে যদি থাকি গ'লহেঁতেন,
তেতিয়া তোমাৰ সেই 1000টা ভিৰৰ পৰা তুমি ওলাই আহি তোমাৰ কি হ'লে ওলাই আহিব পাৰিলেন হয় নে নহয় চ' উল্টাটো হৈ আছে কি বনি যায় 1000টা ভিৰৰ মাজৰ হিস্সা বনি যায় চ' সেইটো বনিব নালাগে 2 নম্বৰ লেচনত সেইটো বুজা হৈছে ৰাইট চ' 3 নম্বৰ লেচন অ'কে চ' এইটো কি তোমালোকে ভালদৰে মনোযোগ দি শুনি ল'বা যে এইটো হৈছে 3 নম্বৰ লেচনটো হৈছে যে তোমালোকে যদি জীৱনত যদি মানুহে বহুতে কয় যে আমাকো সোধে বিজনেছ আমি কৰি আছোঁ তোমালোকে জানে এইটো বিজনেছ ৰিলেটিভ চেনেল খোলা হৈছে চ' আমাৰ টিমৰ মানুহ বহুতে কয় যে ছাৰ তোমালোকে আমি যদি বিজনেছত কৰিবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব কি কৰিব লাগে এইবোৰ বহুত কুৱেশ্যন শুনি থাকে ৰাইট চ' মই তোমালোকক আজি স্পষ্ট ইউটিউবতো ক'বলৈ বিচাৰিছোঁ যে তোমালোকে যদি বিজনেছ কৰিব হৈছে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগে কি নকৰিব লাগে সেইবোৰ নহয় তোমালোকে কি কৰিব লাগিব ত্যাগ কিছুমান কৰিব লাগিব ঠিক আছে এতিয়া এক্সাম্পল মই তোমাক ভালদৰে বুজাই দিছোঁ ত্যাগ কিছুমান কৰিব লাগিব এতিয়া কিছুমান কৰ্ম আমি নিজে ত্যাগ কৰিব লাগিব নিজৰ যোনখিনি বেয়া গুণ আছে সেইখিনি নিজে আঁতৰাব লাগিব ৰাইট চ' এক্সাম্পল একদম মই নৰ্মেলত বুজাই দিছোঁ তুমি যেতিয়া বা আমি যেতিয়া ক'ৰবাত ফুৰিব যাওঁ ৰাইট ক'ৰবাত অ'টত যাওঁ তেতিয়া জানো তোমালোকক বা আমাক জানো অ'ট অলা মানুহজনে জানো সোধে তোমাৰ দাদা তোমাৰ ওজনটো কিমান তুমি বেগত কিমানখিনি বস্তু আনিছা কিমানখিনি ওজন হৈছে বেগটো সেইবোৰ জানো সোধে কোনোবা অ'ট ড্ৰাইভাৰ কোনো নুসুধে ৰাইট বাট আমি যেতিয়া বাছত যাওঁ বাছৰ মানুহজনে জানো যোনজন বাছৰ মানুহ আছিলে সেইজনে জানো সোধে যে দাদা আপোনাৰ ৱেইটটো কিমান আপোনাৰ কিমানখিনি আপুনি বস্তু আনিছে আপুনি জোখক সেইখিনি বস্তু সেইবুলি জানো কয় কোনোবাই নকয় নহয় ৰাইট চ' যেতিয়া আমি ট্ৰেইনত যাওঁ ট্ৰেইনৰ মানুহজনে জানো সোধে যে তুমি কিমানখিনি বস্তু আনিছা তোমাৰ ৱেইট কিমান সেইবোৰ জানো জোখে নোজোখে হয়নে বাট যেতিয়াই আমি প্লেনত ক'ৰবাৰ পৰা ক'বলৈ যাওঁ তেতিয়া প্লেনৰ মানুহবোৰে মানে প্লেনৰ যোনখিনি মানুহ থাকে এয়াৰপৰ্টত যোনখিনি মানুহ থাকে সেই এয়াৰপৰ্টৰ ছিকিউৰিটিয়ে আমাক চেক কৰে নে নকৰে আমাৰ নিজৰ ৱেইট আমাৰ বস্তুবোৰ চেক কৰে নে নকৰে কিমান কেজি আছে কিমানখিনি ৱেইট আছে চব চেক হয় নে নহয় চ' এনচাৰটো হৈছে হয় কি কাৰণে কাৰণ হৈছে এটাই যদি তুমি ৰাস্তাত যদি খোজকাঢ়ি যদি গৈ থাকিব মন আছে তেতিয়াহ'লে তোমাৰ ওচৰত যিমানখিনি ওজন থাকক একো ফাইদা নাই মানে কি একো নাই তোমালোকে আৰামৰ ৰাস্তাত খোজকাঢ়ি গৈ থাকিব পাৰিবা কিন্তু তুমি যদি জীৱনত উৰিব বিচাৰিছা ৰাইট যেনেকৈ প্লেনখন এটা লিমিট থাকে এটা লিমিটৰ সময়তে মানে কি এটা লিমিট থাকে যে ইমানখিনি কেপাচিটি ভাৰ লৈহে প্লেনখন উৰিব পাৰিব যদি তাতকৈ দুগুণ হৈ যায় প্লেন উৰিব নোৱাৰে ৰাইট চ' জীৱনত যদি আমি কি উৰিবলৈ যদি মানুহে বিচাৰিছে ছাকচেছফুল হ'বলৈ ভালদৰে চ' তেতিয়াহ'লে মানুহ কি হ'ব লাগিব হালকা হ'ব লাগিব প্লেনখনৰ নিচিনা এগালখিনি মানে কি নিজৰ মাইণ্ডত হওক বা মনত হওক এগালখিনি বুজ কিবাকিবি লৈ থাকিলে একো লাভ নহ'ব ৰাইট বহুতখিনি মানুহে বহুতে যি ভাবি থাকে নহয় এই নহ'বই কিবাকিবি এইবোৰ হৈ থাকে মানে কি ভাবি থাকিলে একো নহয় ঠিক আছে যদি 3 নম্বৰ লেচনটো এইটোৱে হৈছে যদি তোমালোকে যদি কিবা জীৱনত ছাকচেছফুল হ'ব মন আছে সফল মানুহ হ'ব মন আছে ভাল এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ মন আছে তেতিয়াহ'লে তোমালোকে নিজৰ জীৱনটো হালকা হ'বই লাগিব কাৰণ প্লেনখন এটা লিমিট থাকে সেইটো লিমিটতে সিহঁতি উৰিব পাৰে তাতকৈ যদি বেছি গধুৰ হৈ যায় উৰিব নোৱাৰে চ' কথাটো এইটোৱে হৈছে যদি জীৱনত আমি খোজকাঢ়ি নৰ্মেলত যাবলৈ বিচাৰিছোঁ তেতিয়াহ'লে তোমালোকে ৰাস্তাত যদি খোজকাঢ়ি যাব বিচাৰিছে তোমাৰ ওচৰত যিমানখিনি ওজন আছে একো কেছ নাই কোনো সুধিবলৈ লগা কোনো মানুহ নাই বাট তোমালোকে যদি উৰিব বিচৰা তেতিয়াহ'লে তোমাৰ ৱেইট বা কি বস্তু কম হ'ব লাগিবই ন ৰাইট চ' লাষ্ট বাট নট দ্য লিষ্ট এইটো হৈছে কি 4 নম্বৰ লেচন হয়নে ফাৰ্ষ্ট 2 ধৰণৰ মানুহ থাকে ঠিক আছে 4 নম্বৰ লেচনটো টপিক যে দুটা ষ্টাইলৰ মানুহ থাকে যে ফাৰ্ষ্টজন মানুহ হৈছে কিবা এটা কৰ্ম কৰাৰ পিছত য'তেই নাযাওক সিহঁতি ভাবি থাকে ভাই নহ'বই নেকি তেনেকুৱা ধৰণৰ মানুহ থাকে ঠিক আছে চ' তেনেকুৱা ধৰণৰ যেতিয়া মানুহ থাকে তেতিয়া কি হয় যে যেতিয়া এনেকৈ ভাবি থাকে মাইণ্ডত যে নহ'বই নেকি তেতিয়া ভগৱানেও ভাবে আৰে বাবা তই কৰ্মটো কৰিছহে নহ'ব তই মনতে ভাবি আছ এই তোক কি কৰোঁ নিদিওঁৱে যা ডাইৰেক্ট কি কয় ভগৱানে তাক নিদিয়ে চ' সি কি হয় যোনটো কৰ্মত যায় বেছি দিন টিকিব নোৱাৰে আকৌ ওলাই গুচি আহে সেই কৰ্মৰ পৰা এনেকুৱা মানুহ থাকে ঠিক আছে ফাৰ্ষ্ট মানুহ চ' ছেকেণ্ড মানুহ এনেকুৱা থাকে যে যেতিয়া কিবা এটা কৰ্মত সোমাই গ'লে জানে নাই হ'ব আজি নহ'লে কি হ'ব কাইলৈ নহ'লে কি হ'ব পৰহিলেতো হ'ব চ' এনেকুৱা এটা মানুহ থাকে জেদি মানুহ থাকে ৰাইট চ' যেতিয়া সেনেকুৱা মানুহ ভাবি থাকে নাই আজি নহ'লে কি কাইলৈ নহ'লে কি পৰহিলে হ'ব চ' তেনেকুৱা মানুহ যেতিয়া থাকে চ' ভগৱানেও তাক চায় যে ভাই ই যেন হ'বই কৰি আছে এটা কাম কৰি ইয়াক দিয়ে ইয়াৰ নিজৰ জেদটো ইয়াৰ যোনটো আছে চ' সেই জেদৰ লগত ভগৱানেও হাৰ মানি যায় মই তোমাক যোৱা ভিডিঅ'টোত কৈছিলোঁ যে মনৰ পৰা যদি তোমাৰ দৃঢ় বিশ্বাস আছে তেতিয়াহ'লে তোমাৰ বিশ্বাস স্বয়ং দেৱতাও হৰাব নোৱাৰে ঠিক আছে চ'
তোমালোকে ঋষি মাৰ্কণ্ডে কথা শুনিছিলে নে নুশুনিছিলে নাজানো যদি শুনিছিলে তোমালোকে কমেণ্ট কৰি কোৱা ঋষি মাৰ্কণ্ডে কোন আছিল এজন ব্ৰাহ্মণ মানুহ আছিল ৰাইট কিন্তু তেওঁ এটা মানে কি দুখৰ কথা এটা কি আছিল যে তেওঁ 16 বছৰতে মৃত্যু হোৱা আয়ুস আছিল ৰাইট কিন্তু এতিয়া ঋষি মাৰ্কণ্ডে কোন হৈ আছে চিৰঞ্জীৱী হৈ আছে অমৰ হৈ আছে ৰাইট চ' সেইটো কেনেকৈ সম্ভৱ হ'ল যে মই তোমাক যোনটো 4 নম্বৰ লেচনটো কৈছিলোঁ যে 1 নম্বৰ মানুহ যোনটো থাকে যে নহ'ব নেকি তেতিয়া ভগৱানে তাক নোহোৱাই দিয়ে কিন্তু 2 নম্বৰ নিচিনা হ'ব লাগে যে হ'বই তেওঁ স্বয়ং 16 বছৰ মৃত্যু আছিলে ৰাইট কিন্তু এতিয়া অমৰ হৈ আছে তেওঁ 16 বছৰকৈ বয়স বঢ়াও নাই 16 বছৰকৈ তেওঁ বয়স কমাও নাই 16 বছৰে হৈ আছে চ' তেওঁ ঋষি মাৰ্কণ্ডে কি আছিলে এজন লিখি আছিলে তেওঁ কি কৈছিলে মহামৃত্যুঞ্জয় মন্ত্ৰটো আৱিষ্কাৰ কৰিছিলে চ' তোমালোকক সিমানখিনি কথা নকওঁ তোমালোকে যদি ঋষি মাৰ্কণ্ডে কথা জানা তেতিয়াহ'লে কমেণ্ট কৰি কোৱা চ' কথা এইটোৱে ঋষি মাৰ্কণ্ডে নিচিনা হ'ব লাগে ঠিক আছে ঋষি মাৰ্কণ্ডে নিজৰ মৃত্যুক হৰুৱাই দিলে ভাবা মৃত্যুক হৰুৱাই দিছে হয়নে নহয় চ' লাষ্ট 5 নম্বৰ লেচন 4 নম্বৰ লেচনলৈকে ক'ম বুলি কৈছিলোঁ কিন্তু লাষ্ট আৰু এটা লেচন কৈছোঁ তাৰ ওপৰত ভিডিঅ'টো সামৰি দিছোঁ ঠিক আছে চ' 5 নম্বৰ লেচনটো হৈছে যে কথাটো এইটোৱে যে বহুত মানুহে ভাবে ভগৱানৰ ভৰসাত বহি থাকে ভগৱানে আজি মোক নাই কৰে ভগৱানে মোক যদি কিবা এটা কৰি দিলেহেঁতেন ভগৱানৰ বিশ্বাসত বহি থাকে হয় কি পাত্তা ভগৱানে তোমাৰ বিশ্বাসত বহি আছে এইটো এটা কথা আছে ঠিক আছে প্ৰত্যেকজন মানুহে ভাবে ভগৱানৰ বিশ্বাসত বহি থাকে ভগৱানে আজি নহয় কালি কিবা এটা কৰিব কিন্তু ভগৱানেও এনেকুৱা মানুহলৈ ৰখে যে ভাই তই মোৰ বিশ্বাসত কেলৈ বহি আছ তই নিজৰ দমত কিবা এটা কৰ হয়নে নহয় তেনেকুৱা মানুহকে কি কয় ভগৱানে উল্টা ছাপোৰ্ট কৰেগৈ ঠিক আছে যেতিয়া তুমি নিজৰ দমত কিবা এটা কৰিব ওলাই আহা তেতিয়াহে ভগৱানে ছাপোৰ্ট কৰিব তোমাক হয়নে নহয় এতিয়া এইটো আৰু এটা কথা তুমি ঘৰত বহি থাকিলে তুমি ভাবিলে নহ'ব মই সময়ত গৈ IPS বনিম মই ভাল এজন ডক্টৰ বনিম মই এজন ভাল ইঞ্জিনিয়াৰ বনিম মই এজন ভাল বিজনেছমেন বনিম বা কিবা বনিম এইবোৰ তোমালোকে ঘৰত বহি শুই ভাবি থাকিলে নহ'ব সেইটো হ'বলৈ তোমালোকে কি কৰিব লাগিব কৰ্ম কৰিব লাগিব প্ৰত্যেকদিনে নিজৰ স্কিল শিকিব লাগিব ডেভেলপ কৰিব লাগিব আৰু তুমি যোনজন যাৰ নিচিনা বনিব মন আছে যি হ'ব মন আছে যোনটো ফিল্ডত যাব মন আছে তাৰ ফিল্ডত চব কথাই A to Z শিকিব লাগিব বুজিব লাগিব ৰাইট তাৰপিছতে হ'বা হয় নহয় চ' এইটোৱে কৈছোঁ 5 নম্বৰ লেচনত যে তোমালোকে কেতিয়াও ভগৱানৰ ভৰসাত বহি নাথাকিবা হয় কি পাত্তা ভগৱানে তোমাৰ বিশ্বাসত বহি আছে তুমি কিবা এটা কৰি দেখুওৱা তাৰপিছত ভগৱানে তোমাক ছাপোৰ্ট কৰিব ন তুমি একো নকৰাকৈ জানো ভগৱানে কেতিয়াবা ছাপোৰ্ট কৰিব কাৰোবাক নকৰে নহয় হয়নে নহয় চ' বন্ধুসকল তোমালোকক এইটোৱে ক'লোঁ তোমাকে এই ভিডিঅ'ৰ পৰা কি লেচন মানে এই ভিডিঅ'ৰ পৰা তোমালোকে কি বুজি পালা তোমালোকে কমেণ্ট কৰি কোৱা আৰু যদি ভিডিঅ' চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া আৰু এনেধৰণৰ নতুন যদি ভিডিঅ' লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা এণ্ড জয় হিন্দ জয় অসম এণ্ড উইচ ইউ ৱেল